নমস্কাৰ হনুমান সংকল্প ভিডিঅ'টো যেতিয়া দিছিলো সো বহুতে কমেন্ট কৰিছিল যে হনুমান সংকল্প আমি কেনেকৈ দিব লাগে বা কেনেকৈ কি কৰিব লাগে আসলতে হনুমান সংকল্প মই যেতিয়া কৰিছিলো তেতিয়া মই বেলেগৰ নিচিনাকৈ কৰা নাছিলো মই নিজৰ নিচিনাকৈ কৰিছিলো মই হনুমান সংকল্প যেতিয়া লৈছিলো তেতিয়া হনুমানৰ ওচৰত সদায় 11 দিন মই প্ৰতিজ্ঞা কৰিছিলো যে সংকল্প লৈছিলো যে মই 11 দিন সদায় নিৰামিষ খাম আৰু 11 দিন মই হনুমান সংকল্প লম মই প্ৰতিজ্ঞা কৰিছিলো আৰু সেই প্ৰতিজ্ঞা হিচাপে মই 11 দিন সংকল্প কোনো পানী লৈ পেলাই একো প্ৰতিজ্ঞা কৰা নাই মনতে কৈছিলো যে ভগৱানক কৈছিলো যে হে ভগৱান মই 11 দিন হনুমান সংকল্প লম আৰু এই হনুমান সংকল্পত মই 11 দিন তোমাৰ ওচৰত প্ৰতিদিনে মই 7 বাৰকে মই হনুমান চালিসা পঢ়িম তেনেকৈ সংকল্প লৈছিলো আৰু 11 দিন সম্পূৰ্ণ হ'ল 11 দিন সম্পূৰ্ণ নোহোৱাৰ আগতে 8 দিন হওঁতে মোৰ হনুমান সংকল্পৰ যিখিনি মই আশা কৰিছিলো সেই গোটেইখিনি মোৰ পূৰণ হ'ল এতিয়া সকলোৱে সোধে যে হনুমান সংকল্প কেনেকৈ ললা বা হনুমান সংকল্প কেনেকৈ ল'ব পাৰি তাৰ বিষয়ে সবেই কমেন্ট কৰি বা সবেই সুধি আছিল হনুমান সংকল্প কেনেকৈ ল'ব লাগে হনুমান সংকল্প মই যেনেকৈ লৈছিলো মই একো কৰি লোৱা নাছিলো ভগৱানৰ ওচৰত আহিছিলো আহি খালি কৈছিলো যে মই আজিৰ পৰা মই হনুমান সংকল্প আৰম্ভ কৰিছো তোমাৰ ওচৰত যে 7 দিন মই তোমাৰ ওচৰত মানে 11 দিন মই মাছ মাংস নাখাওঁ 11 দিন মই মাছ মাংস নাখাওঁ আৰু প্ৰতিদিনে মই 7 বাৰকে হনুমান চালিসা পঢ়িম মই তেনেকৈ মই পাহি কৰিছিলো প্ৰতিদিনে মই হনুমান চালিসা পঢ়িম বুলি কৈছিলো আৰু তেনেকৈ মই পঢ়িছিলো আগবেলা ভাতিবেলা মিলাই পেলাই মই 7 বাৰকে প্ৰতিদিনে পঢ়িছিলো আৰু হে কিন্তু মই এটো নকওঁ যে মই যেনেকৈ পঢ়িছো যে তোমালোকেও তেনেকৈ পঢ়া বা মই যেনেকৈ কৰিছো যে তোমালোকেও তেনেকৈ কৰা মই হেতু কেতিয়াও নকওঁ ভক্তি ভাৱটো মানুহৰ অন্তৰৰ পৰা তুমি যেনেকৈ পূজা তেনেকৈ সন্তুষ্ট হ'ব খালি তুমি সংকল্প লোৱা কোৱা পানী লৈ কোৱা খালি মুখে কোৱা যি লৈ নোকোৱা তুমি হনুমান সংকল্প চব কৰিয়ে ল'ব পাৰি হে সংকল্প লোৱাৰ আগত আপোনালোকে মই আকৌ কৈছো যে আপোনালোকে ৰাম নাম ল'ব সংকল্প লোৱাৰ আগত আৰু সংকল্প শেষ কৰাৰ সময়ত মানে যেতিয়া পাঠ পঢ়িব তেতিয়াও ৰাম নাম আৰু পাঠ পঢ়াৰ আগতো ৰাম নাম পাঠ পঢ়াৰ পিছতো ৰাম নাম লৈ পেলাইহে আপোনালোকে সামৰিব আৰু হনুমান সংকল্প ল'লে মানে কি আপোনালোকে নিজে গম পাব যে আপোনালোকক আপোনালোকে একান্ত মনে যদি আপোনালোকে হনুমান সংকল্প লয় বা হনুমান চালিসা পঢ়ে তেতিয়াহ'লে আপোনালোকৰ সকলোবিলাক নিজে গম পাব যে আপোনালোকে যিটো মনৰ আশা বিচাৰিছে সেইটো পূৰণ হ'বই হ'ব মানে ময়ো পাইছো বেলেগেও পাইছে সেইকাৰণে মই ক'বলৈ গৈছো অভিজ্ঞতাৰ ফালৰ পৰা ক'বলৈ গৈছো যাতে আপোনালোকে হনুমান চালিসা সংকল্প লওক আৰু হনুমান চালিসা পঢ়ক আৰু যিমান দিন হনুমান সংকল্প লয় আপোনালোকে সিমান দিন আপোনালোকে মাছ মাংস একো নাখাব নহৰু চৰু খাব পাৰে মই আগতেও কৈছিলো যে মই নিৰামিষ খাইছিলো আৰু মই আনকি তেলো খোৱা নাছিলো কিন্তু তেল চেল খাব পাৰে খাওঁ বুলি ক'লে সেইকাৰণে কৈছো বেলেগে কোৱা বেলেগে যেনেকৈ হেৰি কৰিছে তেনেকৈ মই কৰিম সেইটো নহয় হনুমান সংকল্প নিয়মখিনি আপোনালোকে জানি লওক কিন্তু আপোনালোকে নিজৰ ভক্তিৰে নিজৰ মনৰ পৰা আপোনালোকে সংকল্প লওক আৰু নিজৰ মনৰ পৰা আপোনালোকে হনুমান চালিসা পাঠ কৰক আপোনালোকৰ মানে কি মনৰ আশা পূৰণ হ'বই হ'ব মানে কি আজি মই হনুমান সংকল্প লৈছো মোৰ আশাবোৰ পূৰণ হৈছে কালি বেলেগে হনুমান সংকল্প লৈছে বেলেগৰ আশাবোৰ পূৰণ হৈছে ভগৱানক ভক্তি কৰিলে আপোনালোকে জানিব যে এটা মন্দিৰত যেতিয়া আপোনালোকে মনৰ আশা কিছুমান আশা লৈ পেলাই যায় সেই মন্দিৰত আপোনালোকে বন্তি দিয়ে আপোনালোকে যদি ভক্তিভাৱে যায় সেই মন্দিৰটোত আপোনালোকৰ ভক্তি আপোনাৰ মনৰ আশাবিলাক এনেও পূৰণ হয় সেই বুলি যে মই হনুমান সংকল্প লৈছো মোৰ গাত কিবা ভগৱানৰ হেৰি আছে কালি মই হনুমান সংকল্প মোৰ সেইকাৰণে ফুলি আছে গোটেইখিনি সেইটোতো নহয় মই বহুত ভিডিঅ'তে দেখিছো মানে তেনেকুৱা মই হনুমান সংকল্প লৈছো কাৰণে মই কেতিয়াও ভগৱান নহয় আৰে মই যদি ভগৱান হোৱাহেঁতেন মোৰ ওচৰত যদি চবেই আহিলেহেঁতেন মই ভগৱান হোৱাহেঁতেন মই ভগৱানক পুজিলোহেঁতেন কিয় কাৰণ ভগৱান নহয় কাৰণে পুজিছো ন ঠিক তেনেকৈ বহুত ভিডিঅ'ত মই দেখিছো এনেকুৱা মানে কি হনুমান সংকল্প লয় আৰু হনুমান সংকল্প ল'বলৈ লগ পাবলৈ তেওঁলোকক বিচাৰি ফুৰে সেইটো নহয় হনুমান সংকল্প আপোনালোকে নাজানে ঠিক আছে আজি মই ভাত বনাব নাজানো যদি মই ভাত বনোৱা নিয়মটো শিকিম ঠিক আছে মই আজি ভাত বনাব নাজানো ভাত কেনেকৈ বনায় মই সেইটো শিকিম কিন্তু ভাত বনাব জানা মানুহজনকতো মই এনিটাইম সেৱা কৰি নাথাকোঁ কিয় সেৱা কৰিম ভগৱানক সেৱা কৰিম ভাত বনাব জানা মানুহজনকতো মই কেতিয়াও সেৱা নকৰোঁ হয় নহয় আজি মই ভাত বনাব নাজানো মই ভাত বনাবলৈ শিকিম
মই শিকি লোৱাৰ পিছত মই নিজে ভাত বনাম। আজি যদি মই ভগৱান হ'লোহেঁতেন তেতিয়াহ'লে মই ভগৱানক কিয় পুজিলোহেঁতেন? আজি ভগৱান নহয় কাৰণে মই পুজিছোঁ, আৰু সেইকাৰণে মোক ভগৱানে বা চাইছে, বা ভক্তিভাৱে যোনে পুজিব তেওঁকে চাব, সেইবুলিতো কোনো ভগৱান নহয়। ছ'চিয়েল মিডিয়াত এনেকুৱা বহুত মানে ভাইৰেল হৈ আছে, তেনেকৈ মোক লগ কৰা, মোক অমুক লগ কৰা, মই তেনেকৈ বহুত, মই নাম মানে নকওঁ আৰু কাৰো নাম নকওঁ, কিন্তু মানে তেনেকুৱা বহুত হেৰি হৈ আছে। কিন্তু মই এটা কথাই জানো, আপোনালোকে খালি নিজে ভক্তিভাৱে আপোনালোকে একো কৰিব নালাগে। আপোনালোকে খালি কওক যে মই হনুমান চালিচা পঢ়িব ওলাইছোঁ, মই সংকল্প ল'ব ওলাইছোঁ, মোৰ সংকল্পত যদি মোৰ কিবা 11 দিন সংকল্প লৈছে, মাছ মাংস নাখাওঁ, 7 বাৰকৈ পঢ়িম, তেনেকৈ আপোনালোকে নিজে সংকল্প কৈ পেলাই আপোনালোকে পঢ়ি যাওক। খালি শুদ্ধ অন্তৰে পঢ়ক, এনেই ফল পাব আপোনালোকে। এতিয়া এখন ভাগৱত মানুহে পঢ়ে, হ'লে ভাগৱত পঢ়ি থকা সময়কণত আমি সেই যিজনে ভাগৱত পঢ়ি আছে সেইজনকো আমি সেৱা কৰোঁ। কিহৰ কাৰণে? সেইখিনি সময়ত তেওঁৰ ভগৱান আবিৰ্ভাৱ, মানে ভাগৱত পঢ়ি থাকে যেতিয়া তেওঁৰ গাতো ভগৱান থাকে বুলি আমি ভাবোঁ, বিশ্বাস কৰোঁ। কিন্তু পিছততো সেই মানুহজনক আমি ভগৱান থাকে বুলি বিশ্বাস নকৰোঁ, বা সেই মানুহজনেই ভগৱান বুলি নকওঁ, কাৰণ তেওঁ পঢ়ে ভগৱানৰ, তেওঁ পঢ়িছে কি ভাগৱতখন পঢ়িছে, ভগৱানৰ কথা পঢ়িছে, আৰু ভগৱানৰ কথা পঢ়িছে কাৰণে আমি ভগৱানৰ কথা শুনিছোঁ, হয়নে? কিন্তু সেই মানুহজন আমি পঢ়াৰ পিছত আমি সেই মানুহজনকতো ভগৱান আখ্যা নিদিওঁ ন, কেতিয়াও দিওঁ জানো? নিদিওঁ। আমি যদি নিজেই ভগৱান হ'লোহেঁতেন আমি ভগৱানক কিয় বিচাৰোঁ, হয়নে? সেইকাৰণে ভগৱানক শুদ্ধ অন্তৰে পঢ়ক আপোনালোকে। 7 দিন, মাত্ৰ 7 দিন পঢ়ক। 7 দিন পঢ়াৰ পিছত আপোনালোকে নিজেই গম পাব যে 7 দিন নহয়, 7 দিন কৈ আছোঁ, কিন্তু আপোনালোকে 11 দিন পঢ়ক। 7 দিনো পাৰি, 7 দিন সংকল্প ল'ব পাৰি, 3 দিন সংকল্প ল'ব পাৰে, 11 দিন সংকল্প, মই 11 দিন সংকল্প লৈছিলোঁ। আৰু 7 বাৰকৈ পঢ়ক, প্ৰতিদিনে 7 বাৰকৈ পঢ়ক, আগবেলা নোৱাৰিলে ভাটিবেলা, দুয়োটা মিলাই পঢ়ক। মই মিলাই পঢ়িছিলোঁ, আৰু কাৰণ সংসাৰত থাকিলে জানেই কাম থাকে, হেৰি থাকে, মই সদায় মিলাই পঢ়িছিলোঁ, আৰু সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকে মিলাই পঢ়ক। আগবেলা 4 বাৰ হ'লে ভাটিবেলা 3 বাৰ পঢ়ক, তেনেকৈ আগবেলা 3 বাৰ হ'লে ভাটিবেলা, বা আগবেলা মই নোৱাৰিলোঁ কামৰ কাৰণে, মাইকী মানুহৰ বহুত কাম থাকে, এবাৰ পঢ়িলোঁ, ভাটিবেলা 6 বাৰ পঢ়ি দিয়ক, একো নাই। মুঠতে প্ৰতিদিনে আপোনালোকে 7 বাৰকৈ পঢ়ক। আপোনালোকে হনুমান সংকল্প লওক। হনুমান সংকল্প ল'লে আপোনালোকৰ যিবোৰ মনৰ আশা সেইবোৰ সকলো যাতে পূৰণ হয় আপোনালোকৰ। আৰু একো কৰিব নালাগে, হনুমান সংকল্প ল'লে একো কৰিব নালাগে। আপোনালোকে খালি হনুমানৰ আগত কওক যে মই এনেকৈ হনুমান সংকল্প লৈছোঁ, প্ৰভু 11 দিন মই নিৰামিষ খাম, তোমাৰ সংকল্প লৈছোঁ। তোমাৰ হনুমানৰ ওচৰত এখন ফটো আনি লওক আপোনালোকে, এখন ফটো নহ'লে মূৰ্তি থাকিলে মূৰ্তিটো পাৰে, এখন ফটো আনি লওক, আনি পেলাই সদায় ধূপ জ্বলাওক, বন্তি জ্বলাওক। মই এইটোও নকওঁ যে আপোনালোকে সদায় বন্তি জ্বলাইহে কৰিব, বা বহুতে এনেকৈ নিয়ম দেখায়, এনেকৈ যোনে যেনেকৈ পাৰে। মইতো এডাল ধূপ জ্বলাই মই হনুমানক পুজিছিলোঁ, সেইকাৰণে যোনে যেনেকৈ পাৰে তেনেকেই পুজিব। আপোনালোকে কওক 11 দিন মই হনুমান সংকল্প লৈছোঁ, 11 দিন মই 7 বাৰকৈ মই প্ৰতিদিনে পঢ়িম, আৰু মই নিৰামিষ খাম। আপোনালোকে কওক, আৰু আপোনালোকে খাওক, আৰু আপোনালোকে সদায় পঢ়ক 7 বাৰকৈ। একো নাই, একো নিয়ম নীতি একো কৰিব নালাগে, খালি নিৰামিষ খাওক সেইকেইদিন, আৰু হনুমান সংকল্প আপোনালোকে হনুমান পাঠ পঢ়ক, হনুমান চালিচা পঢ়ক, আপোনালোকৰ মনৰ আশাবোৰ কওক। আৰু সেই 11 দিনৰ ভিতৰত ভগৱানে আপোনালোকৰ মনৰ আশা পূৰণ কৰিবই কৰিব। সকলোৰে কৰিছে, আপোনালোকক কিয় নকৰিব? কৰিবই। খালি আপোনালোকে এইটো বিশ্বাস নোহোৱাকৈ এইটো নকৰিব যে হনুমান সংকল্প লৈছোঁ, চাওঁচোন লৈ পেলাই। পৰীক্ষা কেতিয়াও নল'ব ভগৱানৰ ওপৰত, পৰীক্ষা কেতিয়াও নল'ব। আপোনালোকে হনুমানৰ ওপৰত এইটোৱে কওক যে হনুমান সংকল্প লৈছোঁ, মই ভালদৰে মনৰ আশা মন দি পেলাই, মানে মনৰ পৰা আপোনালোকে পুজক যে পৰীক্ষা হনুমান সংকল্প লৈছোঁ, মই কামত দিয়ে নে নিদিয়ে, পাওঁনে, ফল হয়নে নহয়, চাওঁচোন বাৰু, বেলেগে এনেকৈ কৈছে, সেইটো নহয়। ভগৱানক পুজিলে অন্তৰৰ পৰা বুজিব। আজি মই কৈছোঁ সেইকাৰণে আপোনালোকে সংকল্প ল'ব, সেইটো নহয়। আজি কোনোবা বেলেগে কৈছে সেইকাৰণে আপোনালোকে সংকল্প ল'ব, সেইটো নহয়। ঠিক আছে, আপোনালোকে নেজানে এনেকৈ হনুমান সংকল্প ল'ব লাগে, সেইটো আপোনালোকে জানিব পাৰিব। কিন্তু আজি মই কৈছোঁ কাৰণে হনুমান সংকল্প লওক, সেইটো নহয়। অন্তৰৰ পৰা আপোনালোকে যদি মন আছে হনুমান সংকল্প লওক, তেতিয়াহ'লে হনুমান সংকল্প লওক। আপোনালোকৰ সকলোবোৰ দুখ কওক, আৰু সকলোবোৰ শুনিব, তেওঁ সকলোবোৰ শুনিব। নমস্কাৰ, জয় শ্ৰী ৰাম।